নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ব্ৰেকিং নিউজ। আজি হৈছে 13 এপ্ৰিল। অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি উৎসাহিত কৰিব। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। বিজেপিত পদত্যাগৰ জোৱাৰ, হাঁহিছে কংগ্ৰেছ। বিজেপিত উঠিছে পদত্যাগৰ জোৱাৰ। নিৰ্বাচনৰ পূৰ্বে ইজনৰ পাছত সিজন জ্যেষ্ঠ বিজেপি নেতাই কৰিছে দল ত্যাগ। কৰ্ণাটকত উঠিছে বিজেপিৰ খহনীয়া। টিকট কেন্দ্ৰিক সংঘাতক লৈ দল ত্যাগ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীৰ। টিকট নিদিয়াৰ বাবে বিজেপি ত্যাগ কৰিলে লক্ষ্মণ চাবাদী। মঙলবাৰে প্ৰকাশ পাইছিল বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। দুদিন পূৰ্বে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল জ্যেষ্ঠ বিধায়ক গোপাল কৃষ্ণই। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। জিলাই জিলাই বিহু পাতিব হিমন্ত চৰকাৰে। অহা বৰ্ষৰ পৰা বিহুৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিব হিমন্ত চৰকাৰে। প্ৰতিখন জিলাতে চৰকাৰে অনুষ্ঠিত কৰিব বিহু। পৰম্পৰা ৰক্ষা কৰি 7 দিনীয়াকৈ বিহু পাতিব হিমন্ত চৰকাৰে। গৰু বিহু, চেৰা বিহু সকলো পালন কৰিব হিমন্ত বিশ্ব শৰ্মাই। জিলাসমূহৰ ঐতিহাসিক স্থানসমূহ নিৰ্বাচন কৰা হ'ব বিহু আয়োজনৰ বাবে। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। 13 আৰু 14 এপ্ৰিলত ঘৰতে থাকক। বন্ধু বান্ধৱীসকল, 13 আৰু 14 এপ্ৰিলত কিয় ঘৰত থাকিব কোৱা হৈছে জনাই আছোঁ সবিশেষ। 13 আৰু 14 এপ্ৰিলত ঘৰতে থাকক। জৰুৰী কাম নহ'লে 27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত নকৰিব বুলি প্ৰশাসনে আহ্বান জনাইছে। ৰাজপথত বাহন ৰখাই অযথা যান জঁটৰ সৃষ্টি নকৰিব। প্ৰধানমন্ত্ৰী আগমনক লৈ মহানগৰীত প্ৰশাসনৰ বিশেষ তৎপৰতা। 13 আৰু 14 এপ্ৰিলত মহানগৰীত যান বাহন চলাচলত পথৰ ব্যাপক সাল সলনি। প্ৰধানমন্ত্ৰী অহা পথত যান জঁটৰ সৃষ্টি নহ'বলৈ প্ৰশাসনে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। জৰুৰী কাম নহ'লে 27 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত নকৰিবলৈ আহ্বান প্ৰশাসনৰ। পুৱা 9 বজাৰ পৰা নিশা 11 বজালৈ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান বাহন চলাচল নিষেধাজ্ঞা। উজনি নামনিৰ দূৰণিবতীয়া বাছসমূহ গুৱাহাটী হৈ নাহিবলৈ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। যোৰহাটৰ পৰা জালুকবাৰী যাবলৈ হ'লে খানাপাৰা হৈ GS ৰোডেৰে যাবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। বিজেপিত আন এক নতুন দল ঘোষণা। দুভাগত বিভক্ত হ'ল বিজেপি। বিজেপিৰ পৰা বিভক্ত হৈ গঠন কৰিলে বিজেপি। নতুন দলটোৰ নাম বিন্দা জনতা পাৰ্টি, নতুনকৈ বিজেপি। ৰাষ্ট্ৰীয় দল এৰি আঞ্চলিকতা বিশ্বাসী হৈ একাংশ বিধায়ক। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মধ্যপ্ৰদেশৰ বিজেপিয়ে চিৰাল ফাট। ৰাজ্যখনত দুভাগত বিভক্ত হ'ল ভাৰতীয় জনতা পাৰ্টি। ৰাজ্যখনৰ বিজেপি বিধায়ক নাৰায়ণ ত্ৰিপাঠীয়ে গঠন কৰিলে নতুন দল। 30খন আসনৰ বাবে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। 15 এপ্ৰিলত পঞ্জীয়ন সম্পূৰ্ণ হ'ব বিজেপিৰ। আপুনি মোক তেজ দিয়ক, মই আপোনাক স্বাধীনতা দিম। নেতাজীৰ এই শ্লোগানেৰে ৰাইজৰ সমৰ্থন বিচাৰিছে দলটোৱে। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আগবাঢ়িছোঁ ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰলৈ। বন বিভাগৰ গুণ্ডামি। অপৰাধীৰ বিপৰীতে এইবাৰ মহিলাক প্ৰহাৰ কৰা দেখা গৈছে। অপৰাধীক ধৰিব গৈ মহিলাক নিৰ্মম প্ৰহাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে। মাজনিশা অসাধু ব্যৱসায়ীৰ ঘৰত সোমাই গৃহস্থক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে। মহিলাৰ লগতে বৃদ্ধ লোক হাৰি নগ'ল বুকুৰ বন বিভাগৰ পৰা। অসাধু কাঠ ব্যৱসায়ী আটক কৰিবলৈ আহিছিল 15জনীয়া এটা দল। 3গৰাকী মহিলাক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে। বন বিভাগে মহিলা আৰক্ষীৰ উপস্থিত থকাৰ পাছতো মহিলাক টনা আজোৰা বন বিভাগৰ পুৰুষ আৰক্ষীৰ। অসাধু কাঠ ব্যৱসায়ী আফজল আলীক কৰায়ত্ব কৰিব গৈছিল বন বিভাগৰ দলটোৱে। ইতিমধ্যে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পত্নী কেইগৰাকীয়ে। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। গো ৰক্ষকে হত্যাৰ ভাবুকি দিলে ভাইজান ছলমান খানক। বলিউডৰ ভাইজান ছলমান খানক আকৌ হত্যাৰ ভাবুকি। ৰকিবাই নামৰ এজনে মুম্বাই আৰক্ষীক দিয়ে ফোনযোগে ভাবুকি।
30 এপ্ৰিলত হত্যা কৰা হ'ব ভাইজান ছলমান খানক। মুম্বাই আৰক্ষীৰ কণ্ট্ৰল ৰুমত ফোন কৰি ভাবুকি দিছে ৰকি বাই নামৰ এগৰাকী যুৱকে। 16 বছৰীয়া কিশোৰীজনে নিজকে পৰিচয় দিয়ে যোধপুৰৰ গোৰক্ষক বুলি। মুম্বাই আৰক্ষীয়ে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিছে ৰকি বাইক। কিছুদিন পূৰ্বে লৰেন্স বিষ্ণয় গেঙৰ পৰাও ভাবুকি পাইছিল ভাইজান ছলমান খানে। ইতিমধ্যে ওয়াই কেটেগৰীৰ ছিকিউৰিটি দিয়া হৈছে ছলমান খানক। নিজৰ নিৰাপত্তাৰ বাবে ছলমান খানে ক্ৰয় কৰিছে বুলেট প্ৰুফ বাহন। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আগবাঢ়িছোঁ ৰাতিপুৱাৰ অন্য এটি খুবেই গুৰুত্বপূৰ্ণ খবৰলৈ। হিন্দুত্ব লিডাৰ হোৱাৰ প্ৰতিযোগিতাত বিপদত পৰিছে অসমৰ মুছলমান। বেদখলকাৰীৰ নামত বিপদত পেলোৱা হৈছে অসমৰ মুছলমানক। ৰাজধানী চহৰ দিল্লীতো দিয়া হয় মুছলমান বিৰোধী শ্লোগান। বিহাৰৰ পৰা গুজৰাটলৈ হিংসাৰ সন্মুখীন হৈছে ভাৰতৰ মুছলমানৰ ন্যায়ক লৈ গৰ্জি উঠিল আছাদুদ্দিন ওৱেইচি। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ অন্য এটি বিশেষ খবৰ। মহম্মদ আৰিফৰ মৰম। সাৰসক দেখি আৱেগিক হ'ল মহম্মদ আৰিফ। আৰিফক দেখাৰ লগে লগেই কাষলৈ উৰি আহিব বিচাৰিছে সাৰস পক্ষীটোৱে। সাৰস পক্ষীটোক চাবলৈ চিৰিয়াখানালৈ গৈছিল মহম্মদ আৰিফ। ইউগি চৰকাৰে ভাঙিছিল মহম্মদ আৰিফ আৰু সাৰস পক্ষীৰ বন্ধুত্ব। ইউগি চৰকাৰৰ নিৰ্দেশমৰ্মে মহম্মদ আৰিফৰ পৰা কাঢ়ি আনি সাৰস পক্ষীক ৰখা হৈছিল চিৰিয়াখানাত। আঘাতপ্ৰাপ্ত সাৰস পক্ষীটোক জীৱন দান কৰিছিল মহম্মদ আৰিফ। মহম্মদ আৰিফে বনত এৰি দিছিল যদিও বনলৈ যোৱা নাছিল পক্ষীটো। মহম্মদ আৰিফ যলৈ গৈছিল পাছে পাছে উৰি গৈছিল সাৰস পক্ষীটো। বন্ধু বান্ধৱীসকল, মহম্মদ আৰিফ চিৰিয়াখানাত যোৱাৰ পিছত সাৰস পক্ষীটো আৰু মহম্মদ আৰিফৰ মাজত কিমান বন্ধুত্ব তাৰ এক জ্বলন্ত প্ৰমাণ দেখুৱাইছে। লৈ আহিছোঁ সেই বিশেষ ভিডিঅ'টো। এই ভিডিঅ'টো চাওক। এই ভিডিঅ'টো মহম্মদ আৰিফে চিৰিয়াখানালৈ সাৰস পক্ষীটোক চাবলৈ গৈছিলে। মহম্মদ আৰিফে হাত চাপৰি দিছে আৰু সাৰস পক্ষীটোৱে ওলাবলৈ বহুবাৰ চেষ্টা কৰিছে আৰু জঁপিয়াইছে ওলাবলৈ, কিন্তু উলিয়াব পৰা নাই। মহম্মদ আৰিফ আৰু সাৰস পক্ষীৰ মাজত বন্ধুত্ব ইউগি চৰকাৰে ভাঙি দিছে আৰু মহম্মদ আৰিফে সাৰস পক্ষীটোক আঘাতপ্ৰাপ্ত অৱস্থাত পাইছিল আৰু আঘাতপ্ৰাপ্ত অৱস্থাত পাই তেওঁ চিকিৎসা কৰি ভাল কৰিছিল আৰু তাৰ পিছৰে পৰা মহম্মদ আৰিফ আৰু সাৰস পক্ষীটোৰ মাজত বন্ধুত্ব গঢ়ি উঠিছিল আৰু মহম্মদ আৰিফ যলৈ গৈছিল সাৰস পক্ষীটো পিছে পিছে উৰি তালৈ গৈছিল। আৰু সেই বিশেষ ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই ইউগি চৰকাৰে লৈছিল এই ব্যৱস্থা। ইউগি চৰকাৰে মহম্মদ আৰিফৰ পৰা সাৰস পক্ষীটো কাঢ়ি আনি চিৰিয়াখানাত ৰাখিছিল আৰু চিৰিয়াখানাত ৰখাৰ পিছত আজি মহম্মদ আৰিফে চিৰিয়াখানাত চাবলৈ অহাৰ অৱস্থাতেই সাৰস পক্ষীটোৱে এনেকুৱা প্ৰতিক্ৰিয়া কৰিছে। মহম্মদ আৰিফে হাত চাপৰি বজাইছে আৰু সাৰস পক্ষীটোৱে ওলাবলৈ বহু চেষ্টা কৰিছে আৰু জঁপিয়াইছে।